তুমি মদ খাই আহিছা? হা এয়া মিটিং আছিল চাহ আছিলে সেইকাৰণে অলপ খালো। তুমি আজিও খাই আহিছা? যতীনৰ বাৰ্থডে আছিল আজি, পাৰ্টি কৰিলো, মই খালো আৰু। তুমি আজি কিয় খালা? যতীনৰ এক্সিডেণ্ট হ'ল, সেইকাৰণে খালো আজি অলপ মদ। তোৰ আজি কি বাহানা হা? ভূপেনৰ আঙুঠি পিন্ধোৱা আছিল আজি, চব লগৰ সোপাই খাইছে, মোক বাধা নকৰিলো, মই দুপেক মাৰি দিছো। আজি তোৰ কি বাহানা হ'ল? হা আজি যতীনৰ বেকআপ হ'ল নহয়, বুজিছ? আজি কি কবি হা? আজি কি কবি? তই মুখত একেবাৰে কি ভৰাই আহিছ? অফিচত মই থাকো, মাইকী মানুহ ঘৰত থাকো, তহঁতে গোটেই অফিচ চম্ভালি আছো মই। মতা মানুহ হেডেক কোনে সহ্য কৰিব? খাইছো মই অলপ আজি। কালি দেওবাৰ ঘৰত থাকিবি, চাম নহয়, ওলাই গলেহে খাওঁ।